এটা ডাঙৰ খবৰ দেশত ব্যাপক হাৰত হৈছে জনসংখ্যাগত পৰিৱৰ্তন জনসংখ্যাগত পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰ চৰকাৰ কেন্দ্ৰ চৰকাৰে গঠন কৰিলে এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি 2025 চনৰ স্বাধীনতা দিৱসৰ নিজৰ ভাষণতে প্ৰধানমন্ত্ৰীয়ে কৈছিল জনসংখ্যাগত পৰিৱৰ্তনৰ কথা আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশতেই কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে গঠন কৰিলে উচ্চ ক্ষমতা সম্পন্ন কমিটি এই কমিটিখনৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ এই উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে পৰ্যবেক্ষণ কৰিব দেশৰ জনসংখ্যাগত পৰিৱৰ্তন আৰু তাৰ পাছতেই কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ক দাখিল কৰিব ভয়ংকৰ ৰিপৰ্ট অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি কেন্দ্ৰৰ এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ মতে ই কেৱল দেশৰ সাধাৰণ সমস্যা নহয় ই সমগ্ৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰিছে লগতে দেশৰ সাংস্কৃতিক আৰু সামাজিক পৰিচয়ৰ প্ৰতি ডাঙৰ ভাবুকি হৈছে এই জনসংখ্যাগত পৰিৱৰ্তন 2021 চনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে দি আহিছিল জনসংখ্যাগত পৰিৱৰ্তনৰ বিস্ফোৰক তথ্য ধুবুৰী দক্ষিণ শালমৰা বৰপেটা নগাঁও শ্ৰীভূমিৰ দৰে জিলাত ব্যাপক পৰিৱৰ্তন হৈছে জনসংখ্যাৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ 11খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ 5খন জিলাত চকুত লগাকৈ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা বিগত বৰ্ষতে উদ্বিগ্নতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল আগন্তুক লোকপিয়লত মিয়া মুছলমানৰ সংখ্যা হ'বগৈ 38% আৰু 2041ত ইয়াৰ সংখ্যা হ'বগৈ 50-50 মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব এই অৱস্থা কেৱল অসমত নহয় পশ্চিমবংগতো একে অৱস্থা ভয়ংকৰ জনগাঁথনিৰ পৰিৱৰ্তন এতিয়া কেন্দ্ৰ চৰকাৰৰ উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে অসম আৰু পশ্চিমবংগৰ এই সমস্যাক লৈ কেন্দ্ৰ চৰকাৰক কি ৰিপৰ্ট দিয়ে সেয়া হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ